Hi friends, please subscribe this channel. Hi friends, বৰ্তমান APGCL এখন নটিচ জাৰি কৰিছে যিখনত আছে পাৱাৰ ডিপাৰ্টমেণ্টত SLRCত যোনে যোনে পাইছিলে সহায়ক পদত সেইসকলৰ নাম ইতিমধ্যে উল্লেখ কৰিছে এই নটিচখনত এপ্লিকেশ্যন নাম্বাৰ ৰোল নাম্বাৰ আৰু নাম সহকাৰে এই নটিচখনত উল্লেখ কৰিছে গতিকে আপোনালোকে চাই লওক আপোনাৰ নামটোও থাকিব পাৰে ইয়াত অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ইয়াত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেটটো প্ৰকাশ কৰিছে ২৬ তাৰিখ ১১ মাহ ২০২৫ আৰু স্থানটো দিছে 3rd ফ্ল'ৰ বিজুলী ভৱন পল্টন বজাৰ গুৱাহাটী 781001 আৰু ৰিপৰ্টিং টাইম দিছে 10:30 মৰ্ণিঙত হ'ব ইয়াত কৈছে যে অৰিজিনেল ডকুমেণ্টছৰ লগতে ছেল্ফ এটেষ্টেড ফটোকপিজ লাগিব আৰু ইয়াত কি লাগিব ইয়াত উল্লেখ কৰিছে ইয়াত এপ্লিকেশ্যন ফৰ্মখন লাগিব এডমিট কাৰ্ড লাগিব প্ৰভিজনেল ৰিজাল্ট অফ এক্সামিনেশ্যন ইছ্যুড বাই SLRC proof of domicile of Assam PRC issued in Assam for educational purpose voter ID employment exchange registration certificate photo identity and address proof Aadhaar card passport driving license voter card birth certificate লাগিব age proofৰ কাৰণে নহলে মেট্ৰিক পাছৰ এডমিট কাৰ্ড হলেও হ'ব SSLC pass certificate SSLC marksheet ক্লাছ 12ৰ চাৰ্টিফিকেট লাগিব যদি এপ্লিকেবল হয় ক্লাছ 12ৰ মাৰ্কশ্বিট যদি এপ্লিকেবল হয় ITI পাছ চাৰ্টিফিকেট লাগিব ITI মাৰ্কশ্বিট লাগিব কেটেগৰী চাৰ্টিফিকেট লাগিব আপুনি যদি কিবা কৰবাত জব কৰি আছে তেতিয়াহ'লে আপোনাক নো অবজেকশ্যন চাৰ্টিফিকেট লাগিব আৰু 2 কপি পাছপোৰ্ট সাইজৰ ফটোকপি লাগিব তলত ৱেবছাইটটো প্ৰকাশ কৰিছে আপোনালোকে এই ৱেবছাইটটোত গৈ চাই ল'ব পাৰিব আপোনালোকৰ নিজৰ নামটো ৱেবছাইটটো প্ৰকাশ কৰিছে www.apgcl.org